নমস্কাৰ বন্ধুসকল, মই মীৰাক্ষীয়ে মোৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ চেনেলটোৰ নাম হৈছে মীৰাক্ষী ব্লগছ মাজুলী আৰু আজি চেনেলটোৰ জৰিয়তে আপোনালোকক দেখুৱাম মাজুলীৰ ৰাস আৰু আমি যাম মাজুলীৰ ৰাসলৈ, গড়মূৰ সৰু সত্ৰলৈ আৰু আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে সৰু সত্ৰৰ ৰাস কেনেকুৱা হয়, কি হয় সকলোবোৰ দেখুৱাম। চাই থাকিব মোৰ চেনেলটো। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া 121 চাকি লগোৱা আছে ইয়াত আৰু এইখনেই হৈছে সৰু সত্ৰৰ গেট। ইমান ধুনীয়াকৈ সজাইছে আৰু এয়া খোল আৰু তাল লৈ গায়ন বায়নৰ দৃশ্য আৰু এয়া ভগৱান শ্ৰীকৃষ্ণ আৰু লক্ষ্মী অনন্ত সজ্জাৰ দৃশ্য ইমান ধুনীয়া লাগিছে। ভিতৰলৈ সোমাই আহি দেখোঁ এয়া মেকআপ কৰি আছে সকলোকে। এয়া সকলো ৰেডি হৈছে। এয়া হৈছে গোপী, এইয়া কংসৰ অনুচৰ ধেনুকাসুৰ। মঞ্চত বহিবলৈ আহিলোঁ আৰু এয়া গায়ন বায়নেৰে আমাৰ ৰাস উদ্বোধন কৰিছে। চাই থাকক মোৰ ভিডিঅ'। ৰাসৰ মুহূৰ্তবোৰ কেনেকুৱা পালে আপোনালোকে মোক জনাব দেই। মোৰ কিন্তু বৰ ভাল লাগিল ৰাস চাই আৰু এনেকৈয়ে ৰাস চাই আমি ঘৰমুৱা হ'লোহি আৰু মোৰো বিদায় লোৱাৰ সময় হ'ল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ৰাসৰ কিছু মুহূৰ্ত দেখুৱালোঁ।